হেল্ল' এভৰিৱান, আজি আনিছোঁ আপোনালোকৰ ওচৰলৈ ক'লা কচুৰ এটা সুন্দৰ ৰেচিপি। তাৰ বাবে মই কেৰাহীখনত অকণমান তেল দি লৈছোঁ। তেল নিদিলেও হয়, কিন্তু মই তেল অকণমান ব্যৱহাৰ কৰিছোঁ। তাতে দিলোঁ ৰচুন কেইফুটামান, অকণমান থেতেলিয়াই লোৱা ৰচুন কেইফুটা অকণমান ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। ভজাৰ পিছতে তাতে দি দিলোঁ কচুখিনি, কাটি লোৱা কচুখিনি দি তাৰপিছতে কচুখিনি অকণমান লৰাই মেলি আৰু অকণমান এয়া গোটেইখিনি কেৰাহীখন ভৰাই পিনে দিলোঁ। প্ৰথমতে যিহেতু একেলগে দি দিলে পৰি যাব বুলি মই একেলগে দিয়া নাছিলোঁ। আৰু এনেকৈ কচু খাবচোন, এনেকৈ কচু খালে আইৰণটো ভৰপূৰ আইৰণ পোৱা যায়। যিহেতু ক'লা কচু আইৰণৰ ভঁৰাল, এই কচুখিনি যদি বইল কৰি পিনে পানীখিনি পেলাই দিয়া যায়, তেতিয়াহ'লে সেই আইৰণখিনিও লগতে গুচি যায়। এতেকে আপোনালোকে আইৰণখিনি পাবৰ কাৰণে কচুখিনি এনেদৰে খাব। ইয়াতে মই অলপ নিমখ দিলোঁ। এতিয়া নিমখৰ লগতে এতিয়া জলকীয়া নহ'লে কচু ভাল নালাগে। এতেকে অকণমান টেঙা, অৱশ্যে ইয়াত সৰু বিলাহী দিম বুলি ভাবিছিলোঁ, সৰু বিলাহী অৱশ্যে নাপালোঁ কাৰণে ডাঙৰ বিলাহী দিৰে মানে কাম চলালোঁ আৰু জলকীয়া অকণমান দিলোঁ। তাৰপিছতে ইয়াত অকণমান হালধি এড কৰিবলৈ থাকিলে দেই, অকণমান হালধিও দি দিব। তাৰপিছত এনেকৈ ভালকৈ লৰাই ল'ব। ভালকৈ লৰাই লৈ পিনে অকণমান সময় ঢাকন মাৰি দিব। এয়া মই হালধিখিনি অকণমান দেৰিকৈহে দিলোঁ দেই। তাৰপিছত এয়া দেখিছেনে কি সুন্দৰকৈ সিজি গৈছে। ইয়াত পানী কিন্তু দিবৰ প্ৰয়োজন নাই। আৰু আলু অকণমান দেখিছেনে, মই কেইটামান আলু বইল কৰি থৈছিলোঁ। সেই বইল কৰা আলুকেইটাও এতিয়া ইয়াতে এড কৰি দিলোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। তাৰপিছত আৰু অকণমান সময় ঢাকি থ'লে ইয়াত নিজে নিজে অলপ পানী ওলাই দেই। আৰু এই পানীখিনি আমি পেলাই দিব নালাগে, তেনেকৈয়ে সিজিবলৈ দিব লাগে। জুই বহুত বেছি দিব নালাগে, বহুত বেছি জুই দিলে তলত লাগি ধৰিব। এনেকৈ খালে আপোনালোকে কচুৰ পৰা পাবলগীয়া সকলোখিনি ভিটামিন আৰু আইৰণ আপোনালোকে পাব, সম্পূৰ্ণৰূপে পাব দেই। এতিয়াৰ পৰা বইল কৰি পানীখিনি পেলাই খোৱা অভ্যাসটো এৰক আৰু কেৰাহীত এনেদৰে ভাজি কচু খাবলৈ ধৰক। কি টেষ্টি এয়া ৰেডি হৈ গ'ল, দেখিছে নহয়। আৰু নোখোৱা মানুহো খাওঁ খাওঁ কৰিব। আৰু মই পিছে অকণমান এলাৰ্জি আছে কাৰণে খাবলৈ টান পাওঁ, কিন্তু আজি হ'লে নাখাই নোৱাৰিছোঁ দেই, খামেই আৰু।